হোজাই কাৰ্বি আংলং সীমান্তত ব্যৱসায়ৰ মাজত সংঘাত হোজাইৰ ক্ষুদ্ৰ ব্যৱসায়ী কাৰ্বি আংলঙত প্ৰৱেশত বাধা প্ৰদান কৰিছে একাংশই এসপ্তাহে কাৰ্বি আংলঙত প্ৰৱেশত বাধা প্ৰদান কৰিছে হোজাইৰ ব্যৱসায়ীক আৰু দেনগাঁৱৰ পৰা হোজাইৰ ব্যৱসায়িক গাড়ীৰে প্ৰৱেশত বাধা আৰোপ কৰিছে একাংশ কাৰ্বি লোকৰ এনে কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু যাৰ ফলত শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে হোজাইৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰু যোৱা 10 ডিচেম্বৰৰ পৰা দেনগাঁৱৰ সমীপৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ গাড়ীসমূহ ৰখাই পুনৰ উভতাই পঠোৱাৰ অভিযোগ উত্থাপন কৰিছে দবকাৰ লগতে হোজাই জিলাৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলে যুগে যুগে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা এই ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দুইখন জিলাৰ আয়ুক্তৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এই বিষয়টোত হস্তক্ষেপ কৰি সমাধান কৰাৰ বাবে আহ্বান জনাইছে ব্যৱসায়ীসকলে আৰু ইয়াৰ পাছতো যদি বিষয়টো সমাধান নহয় তেনেহলে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমাৰ আজি 3 দিন মান আগত ইয়াৰ পৰা শাক-পাচলি লৈ কিছুমান ব্যৱসায়ীয়ে কাৰ্বি আংলং ডিস্ট্ৰিক্ট গৈ যিকোনো সাপ্তাহিক বজাৰত গৈ বজাৰ কৰে আৰু তাৰ কিছুমান কাৰ্বি সম্প্ৰদায় আমাৰ বাইকসকলে আমাৰ গাড়ীবিলাক ইয়াৰ পৰা তেওঁলোকে ঘূৰাই বহুত টাইম ইয়াত খাৰা কৰি ৰাখিছে খাৰা কৰি ৰাখাৰ পিছত তেওঁলোকে ক'লে যে আজি আহিছে আৰু নেক্সটত ইয়াত আহিব নালাগে ইয়াৰ পৰা ল'ব লাগিব আৰু ইয়াৰ পৰা লৈ বিক্ৰী কৰিব লাগিব গতিকে আমি আপোনালোকৰ মাধ্যমে আমি চিএম ছাৰক আমি এটা অনুৰোধ কৰোঁ যাতে অতি কম সময়ৰ ভিতৰত যাতে আমাৰ এই যিটো বিবাদ লাগিছে বিবাদটো মীমাংসা কৰি দিয়ে অন্যথায় আমি আমাৰ এই যিখন হোজাই কাৰ্বি আংলং সীমান্তত ব্যৱসায়ৰ মাজত সংঘাত হোজাইৰ ক্ষুদ্ৰ ব্যৱসায়ী কাৰ্বি আংলঙত প্ৰৱেশত বাধা প্ৰদান কৰিছে একাংশই এসপ্তাহে কাৰ্বি আংলঙত প্ৰৱেশত বাধা প্ৰদান কৰিছে হোজাইৰ ব্যৱসায়ীক আৰু দেনগাঁৱৰ পৰা হোজাইৰ ব্যৱসায়িক গাড়ীৰে প্ৰৱেশত বাধা আৰোপ কৰিছে একাংশ কাৰ্বি লোকৰ এনে কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু যাৰ ফলত শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে হোজাইৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰু যোৱা 10 ডিচেম্বৰৰ পৰা দেনগাঁৱৰ সমীপৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ গাড়ীসমূহ ৰখাই পুনৰ উভতাই পঠোৱাৰ অভিযোগ উত্থাপন কৰিছে দবকাৰ লগতে হোজাই জিলাৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলে যুগে যুগে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা এই ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দুইখন জিলাৰ আয়ুক্তৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এই বিষয়টোত হস্তক্ষেপ কৰি সমাধান কৰাৰ বাবে আহ্বান জনাইছে ব্যৱসায়ীসকলে আৰু ইয়াৰ পাছতো যদি বিষয়টো সমাধান নহয় তেনেহলে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমাৰ আজি 3 দিন মান আগত ইয়াৰ পৰা শাক-পাচলি লৈ কিছুমান ব্যৱসায়ীয়ে কাৰ্বি আংলং ডিস্ট্ৰিক্ট গৈ যিকোনো সাপ্তাহিক বজাৰত গৈ বজাৰ কৰে আৰু তাৰ কিছুমান কাৰ্বি সম্প্ৰদায় আমাৰ বাইকসকলে আমাৰ গাড়ীবিলাক ইয়াৰ পৰা তেওঁলোকে ঘূৰাই বহুত টাইম ইয়াত খাৰা কৰি ৰাখিছে খাৰা কৰি ৰাখাৰ পিছত তেওঁলোকে ক'লে যে আজি আহিছে আৰু নেক্সটত ইয়াত আহিব নালাগে ইয়াৰ পৰা ল'ব লাগিব আৰু ইয়াৰ পৰা লৈ বিক্ৰী কৰিব লাগিব গতিকে আমি আপোনালোকৰ মাধ্যমে আমি চিএম ছাৰক আমি এটা অনুৰোধ কৰোঁ যাতে অতি কম সময়ৰ ভিতৰত যাতে আমাৰ এই যিটো বিবাদ লাগিছে বিবাদটো মীমাংসা কৰি দিয়ে অন্যথায় আমি আমাৰ এই যিখন